মানিকপুৰ মহকুমা পুনৰ প্ৰতিষ্ঠা কৰা উচিত আৰু মানিকপুৰৰ যে সাৰ্কুল অফিস আছে SDC অফিস বা ৰাজহ চক্ৰ কাৰ্যালয় সেই ৰাজহ চক্ৰ কাৰ্যালয়ও ইয়াত পুনৰ দিয়া উচিত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গোটেই অসমৰ যে প্ৰশাসনিক মানে এনেকুৱা ধৰণৰ অদল বদল কৰিছে, এইটো সম্পূৰ্ণৰূপে তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি সাম্প্ৰদায়িক ৰূপত আৰু মানুহৰ সুযোগ সুবিধালৈ নাচাই কেৱল ৰাজনৈতিক স্বাৰ্থতে এই কাম কৰা আমি দেখিবলৈ পাইছো। গতিকে আমি ৰাইজৰ দলৰ সভাপতি হিচাপে মই দাবী উত্থাপন কৰিছো যে মানিকপুৰত যি মহকুমাধিপতিৰ কাৰ্যালয় স্থাপন কৰা হৈছিলে নতুনকে, এতিয়া যেটো উঠাই নিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে, এটো উঠাই নিব নালাগে। অতি সোনকালে মানিকপুৰত মহকুমাধিপতিৰ কাৰ্যালয় আৰু লগতে ইয়াত চলি থকা পুৰণি কালৰ পৰা চলি থকা যি ৰাজহ চক্ৰ কাৰ্যালয়, সেই ৰাজহ চক্ৰ কাৰ্যালয় মানিকপুৰত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰতো এই কথা জনাম। আপোনালোকৰ পৰা আজি যিখিনি মেমৰেণ্ডাম মই লাভ কৰিছো বা লাভ কৰিম এতিয়া, তো সেই মেমৰেণ্ডামৰ ভিত্তিত মই ডেফিনেটলি অসম চৰকাৰৰ কথাখিনি জনাম আৰু লগতে অসমৰ চিফ সেক্ৰেটাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী দুইজনকে এই কথাখিনি জনাম আৰু মানৱবাসী ৰাইজৰ লগত এই ক্ষেত্ৰত মই আপোনালোকৰ লগত থাকিম বুলি ঘোষণা কৰিছো।